মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ইচ আৰু এভৰিৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিম। ইচ মানে প্ৰত্যেক আৰু এভৰি মানে সকলো। এতিয়া আমি চাওঁ আহা যে ইচ কেতিয়া ব্যৱহাৰ কৰা হয়। নিৰ্দিষ্ট সংখ্যাৰ মাজৰ পৰা যেতিয়া প্ৰত্যেকটোক বুজোৱা হয় তেতিয়া আমি ইচ ব্যৱহাৰ কৰোঁ। এতিয়া এটা উদাহৰণ চাই লওঁ আহা। ইয়াত দিয়া আছে যে আমাৰ ঘৰত 5জন সদস্য আছে। ইয়াত চোৱা প্ৰথমে যে নিৰ্দিষ্টকৈ বুজোৱা হৈছে যে আমাৰ ঘৰত 5জন সদস্য আছে। নিৰ্দিষ্টকৈ বুজোৱা হোৱাৰ বাবে ইয়াত ইচ ব্যৱহাৰ হ'ব। এতিয়া আমি ইচৰ গঠন প্ৰণালী চাওঁ আহা। ইচ তাৰপিছত থাকিব অফ দা, তাৰপিছত থাকে প্লুৰেল নাউন অথবা প্ৰনাউন, মানে নাউন বা প্ৰনাউনটো সদায় বহুবচন, আৰু তাৰপিছত থাকিব ছিংগুলাৰ ভাৰ্ব। এইটো হৈছে গঠন প্ৰণালী। এতিয়া আমি এটা উদাহৰণ চাই লওঁ আহা। শ্ৰেণীত থকা 10জন ছাত্ৰ-ছাত্ৰীয়ে ভাল। প্ৰথমে তোমালোকে মন কৰা ইয়াত নিৰ্দিষ্টকৈ বুজোৱা হৈছে নে হোৱা নাই। ইয়াত নিৰ্দিষ্টকৈ বুজোৱা হৈছে যে শ্ৰেণীত থকা 10জন ছাত্ৰ-ছাত্ৰীয়ে ভাল। নিৰ্দিষ্টকৈ বুজোৱা হৈছে বাবে ইয়াত কি ব্যৱহাৰ হ'ব? ইচ ব্যৱহাৰ হ'ব। ইচ তাৰপিছত ইচৰ পিছত সদায় হয় অফ দা, তাৰপিছত প্লুৰেল নাউন অথবা প্ৰনাউন। 10 ষ্টুডেণ্টছ ইজ গুড। এতিয়া আমি এভৰিৰ ব্যৱহাৰ চাওঁ আহা। অনিৰ্দিষ্ট সংখ্যাৰ মাজৰ পৰা যেতিয়া প্ৰত্যেকটোক বুজোৱা হয় তেতিয়া আমি কি ব্যৱহাৰ কৰোঁ? তেতিয়া আমি সদায় এভৰি ব্যৱহাৰ কৰোঁ। এতিয়া আন এটা উদাহৰণ চাই লওঁ আহা। ইয়াত দিয়া আছে সকলোৱে নিজৰ কামবোৰ ধুনীয়াকৈ কৰে। প্ৰথমে তোমালোকে মন কৰা ইয়াত নিৰ্দিষ্টকৈ কিবা কোৱা হৈছে নেকি? ইয়াত নিৰ্দিষ্টকৈ কোৱা হোৱা নাই। যেনে 5জনে কামবোৰ ধুনীয়াকৈ কৰে বা 4জনে কামবোৰ ধুনীয়াকৈ কৰে, এনেদৰে ইয়াত নিৰ্দিষ্টকৈ কোৱা হোৱা নাই। ইয়াত কোৱা হৈছে সকলোৱে। এই সকলোৱে শব্দটো ব্যৱহাৰ কৰি ইয়াত অনিৰ্দিষ্টভাৱে সকলোকে বুজোৱা হৈছে। গতিকে ইয়াত কি হ'ব? সদায় এভৰি ব্যৱহাৰ হ'ব। এতিয়া আমি এভৰিৰ গঠন প্ৰণালী চাই লওঁ আহা। এভৰিৰ পিছত কেতিয়াও অফ বা অফ দা ব্যৱহাৰ নহয়। এভৰিৰ পিছত সদায় ছিংগুলাৰ নাউন এটা থাকে, মানে নাউনটো একবচন, আৰু তাৰপিছত থাকে এটা ছিংগুলাৰ ভাৰ্ব। এতিয়া আমি এটা উদাহৰণ চাই লওঁ আহা। ইয়াত দিয়া আছে প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীয়ে ভাল। প্ৰথমতে তোমালোকে মন কৰা যে ইয়াত নিৰ্দিষ্টকৈ কিবা বুজোৱা হৈছে নেকি? 4জন ছাত্ৰ-ছাত্ৰী ভাল, 5জন ছাত্ৰ-ছাত্ৰী ভাল, এনেদৰেতো কোৱা হোৱা নাই। ইয়াত প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীকে ভাল বুলি কোৱা হৈছে। মানে ইয়াত অনিৰ্দিষ্টভাৱে সকলোকে বুজাইছে। গতিকে ইয়াত কি হ'ব? এভৰি। এভৰি ষ্টুডেণ্ট ইজ গুড। কেইটামান কথা তোমালোকে মনত ৰাখিবা যে কোনো বাক্যৰ খালী ঠাইৰ পিছত যদি অফ বা অফ দা ব্যৱহাৰ হৈ থাকে তেতিয়া ইচ আৰু এভৰিৰ মাজৰ পৰা যদি আমাক বহুৱাব দিয়ে তেতিয়া আমি সদায় ইচটোহে বহুৱাম। আৰু কোনো বাক্যৰ খালী ঠাইৰ পিছত যদি অফ বা অফ দা ব্যৱহাৰ হৈ নাথাকে তেতিয়া আমি কি কৰিম? তেতিয়া আমাক যদি ইচ আৰু এভৰিৰ মাজৰ পৰা এটা বহুৱাব দিয়ে তেতিয়া আমি সদায় নিঃসন্দেহে আমি এভৰিটোহে বহুৱাম। এতিয়া কেইটামান উদাহৰণ চাই লওঁ আহা। ডেছ অফ দ্য বয়েজ উইল গেট এ পেন। ইয়াত খালী ঠাইৰ পিছত কি আছে? অফ দা আছে। গতিকে আমি ইয়াত নিঃসন্দেহে কি বহুৱাব পাৰোঁ? ইচ বহুৱাব পাৰোঁ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইচ অফ দ্য বয়েজ উইল গেট এ পেন। তাৰপিছত চোৱা ডেছ বয় উইল গেট এ পেন। ইয়াত খালী ঠাইৰ পিছত অফ বা অফ দা আছে নেকি? অফ বা অফ দা নাই। গতিকে ইয়াত আমি কি বহুৱাব পাৰোঁ? ইয়াত আমি কি বহুৱাম? এভৰি বহুৱাম। শুদ্ধ উত্তৰটো হ'ব এভৰি বয় উইল গেট এ পেন। এতিয়া চোৱা ডেছ অফ দা 2 প্লেয়াৰ্ছ গট মেডেলছ। চোৱা খালী ঠাইৰ পিছত অফ দা আছে আৰু ইয়াত নিৰ্দিষ্টকৈ 2জন খেলুৱৈৰ কথা কোৱা হৈছে। গতিকে ইয়াত আমি কি বহুৱাম? ইয়াত আমি ইচ বহুৱাম। উত্তৰটো হৈছে ইচ অফ দ্য 2 প্লেয়াৰ্ছ গট মেডেলছ। তাৰপিছতো চোৱা ডেছ বয় হেজ 2 পেন্স। ইয়াত চোৱা খালী ঠাইৰ পিছত অফ বা অফ দা নাই আৰু ইয়াত অনিৰ্দিষ্টকৈ কোৱা হৈছে। গতিকে আমি ইয়াত কি বহুৱাব পাৰোঁ? ইয়াত শুদ্ধ উত্তৰটো হ'ব এভৰি বয় হেজ
2 pens. এবাৰ চোৱা 5 students participated and dash got a prize. কেতিয়াবা খালী ঠাইৰ পিছত অফ বা অফ দা নাথাকিলেও আমি ইচ ব্যৱহাৰ কৰোঁ যদিহে নিৰ্দিষ্টকৈ বুজোৱা হয়। ইয়াত চোৱা 5জন ষ্টুডেণ্ট 5 ষ্টুডেণ্টছ ইয়াত নিৰ্দিষ্টকৈ বুজাইছে গতিকে আমি ইয়াত কি ব্যৱহাৰ কৰিম ইয়াত শুদ্ধ উত্তৰটো হ'ব 5 ষ্টুডেণ্টছ পাৰ্টিচিপেটেড এণ্ড ইচ গট এ প্ৰাইজ মানে ইয়াত নিৰ্দিষ্টকৈ বুজোৱা হৈছে সেইকাৰণে ইয়াত অফ দা নাথাকিলেও ইচ ব্যৱহাৰ হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালদৰে বুজি পাইছা। যদি ভিডিঅ'টি ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবা। ধন্যবাদ।